এটা বউল লৈছোঁ, তাতে মই ময়দা দি দিম। ইয়াতে মই 2 বাটি ময়দা ব্যৱহাৰ কৰিছোঁ। এতিয়া অকণমান নিমখ দিম, 2 চামুচ তেল দি ভালদৰে এইখিনি মিহলাই ল'ম। এইখিনি ভালদৰে মিক্স হৈ গৈছে। এতিয়া এইখিনি পানীৰে অলপ অলপকৈ এইখিনি ভালদৰে মাৰি ল'ম। আটাখিনি নৰমকৈ মাৰি ল'ব লাগিব। অলপ অলপকৈ পানী দি এইখিনি ভালদৰে মাৰি ল'ব আপোনালোকে। মই মৃণালী, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাবলৈ গৈ আছোঁ এটা চিকেন ম'মৰ ৰেচিপি। আহকচোন মই কেনেকৈ বনাইছোঁ চাই ল'ব। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে মোৰ আহি থকা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। এতিয়া এইখিনিতে মই ৰিফাইন তেল দি ভালদৰে এইখিনি মই ৰেষ্ট হ'ব দিম 15-20 মিনিটমান সময়ৰ কাৰণে। এখন কাপোৰেৰে আপোনালোকে ভিজা কাপোৰেৰে এইখিনি ঢাকন দি দিব। এতিয়া ইয়াতে মই মিহি মিহিকৈ পিঁয়াজ কাটি লৈছোঁ, কেঁচা জলকীয়া বটা দিম, আদা নহৰু বটা আৰু মাংস সৰু সৰুকৈ টুকুৰা কৰি লৈছিলোঁ, এইখিনি দি দিম। ইয়াতে জালুকৰ গুড়ি দিছোঁ, নিমখ আন্দাজমতে দিব, বেছি নিদিব, যাতে চয়া চচত নিমখ থাকেই। চয়া চচ 1 চামুচ দি দিম আৰু আধা চামুচ ভিনেগাৰ দি দিম। দি ভালদৰে এইখিনি মিহলাই ল'ম। ভালদৰে মিক্স কৰি ল'ব। এতিয়া এইখিনি মই ছাইড কৰি থ'ম। আটাখিনিৰে ভালদৰে এনেকৈ সৰু সৰুকৈ বেলি ল'ম। বেলি মই গিলাচ এটাৰে এনেকৈ কাটি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে সৰু সৰুকৈ টুকুৰা কৰি বেলি ল'বও পাৰে। মই এই ধৰণে কৰি লৈছোঁ, কাৰণ এনেকৈ কৰিলে বহুত সোনকালে হৈ যায় আৰু একেলগে বহুত কেইটা হৈ যায়। এনেকৈ এটা এটাকৈ এনেকৈ উলিয়াই লৈ ল'ম। এটা এটাকৈ এনেকৈ বনাই ল'ব। মই ইয়াতে এইটো দুটা ডিজাইন দেখাম ইয়াতে। বনাবলৈ একেবাৰে ইজি হয়। এই ধৰণে দেখিবলৈ পাইছে, আৰু এই ধৰণেও দিব পাৰে। বহুত সহজ ধৰণে মই দেখুৱাই দিছোঁ, যিসকলে নাজানে। দিবলৈ দিছোঁ, পানীখিনি দেখিছে গৰম হৈছে। ইয়াতে এটা মই এনেকৈ ফুটা থকা এটা বাচন লৈ ল'ম, তাতে মই ৰিফাইন তেল ঘঁহি লৈছিলোঁ। এতিয়া মই এইখিনি বহাই দিম পানীখিনিৰ ওপৰত দি ভালদৰে ঢাকন দি দিব, যাতে ভাপটো ওলাই যাব নোৱাৰে। প্ৰায় 10 মিনিট পিছত দেখিবলৈ পাইছে যে ধুনীয়াকৈ ম'ম'কেইটা সিজি গৈছে। এতিয়া এইখিনি মই নমাই ল'ম।